আমি বিজয় বাস্প। হ্যাঁ, আমি ইয়াতে এই বাটৰ কাৰণে কিমান দৌৰাদৌৰি কৰিছোঁ এই বুঢ়া বয়সত, তথাপি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পাত্তাই নিদিয়ে। ভোটৰ সময়ত আমাৰ তাত আহি যাওঁ আমি ৰাস্তা বনাই দিম 2006ৰ পৰা। এতিয়ালৈকে কোনো ব্যৱস্থা নলয়। এতিয়া আমাৰ ব্যৱস্থা কি, এইটো যদি চৰকাৰ যদি কৰে সহায় আমাক, তেনেহ'লে আমি সহায়টো পালোঁ হয়। আমাৰ নাতি পোতাবিলাক আমি পৰি যাওঁ বাটত, যেনেকুৱা বাট আছে এইটো। কিমান ঘৰ মানুহে অহা যোৱা কৰে ইয়াত? ইয়াতে 300 মানুহ আছে ইয়াতে। 300 মানুহ আছে। আপনার ইউনিট মেম্বার কোন হয়? নিৰঞ্জন। তেওঁক কৈছিল ৰাস্তাৰ কৰা? কোৱা হৈছে। কি কয়? তেওঁ কয় আমি 10 বছৰত আমি একো কৰিব নোৱাৰিম, আমি আৰু নোৱাৰোঁ। ভোটৰ সময়ত কি কৈছিল? ভোটৰ সময়ত কৈছিল যে আপোনালোকে ভোটটোতে আমি এইবাৰ ৰাস্তাটো বাটটো আপোনালোকে বনাই দিম।